নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে ইউটিউব চেনেললৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম অসমীয়া কিতাপৰ মিত্ৰ 6 নম্বৰ পাঠৰ সকলো প্ৰশ্নৰ এনচাৰলৈ। গতিকে ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি প্ৰশ্নৰ এনচাৰলৈ যাওঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ বা অভিধান চাই জানি লোৱা। এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, এইটো তোমালোকক জানিবলৈ কৈছে। 2 নম্বৰ প্ৰশ্নটো হৈছে উত্তৰ দিয়া। ক নম্বৰটো হৈছে জগদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি কি? উত্তৰটো হ'ব জগদত্তই উদ্ধাৰ কৰা মানুহজনৰ বৃত্তি স্বৰ্ণকাৰ আছিল। খ নম্বৰটো হৈছে সৰ্পই কাৰ শৰীৰত বিষ-বাণ মাৰিছিল? উত্তৰটো হ'ব সৰ্পই মহাৰাণীৰ শৰীৰত বিষ-বাণ মাৰিছিল। ঘ নম্বৰটো হৈছে বাঘে জগদত্তই দিয়া অলংকাৰখিনি কাৰ আছিল? উত্তৰটো হ'ব বাঘে জগদত্তক দিয়া অলংকাৰখিনি ৰাজকুমাৰৰ আছিল। ঘ নম্বৰটো হ'ব মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে জগদত্তক কি প্ৰদান কৰিলে? উত্তৰটো হ'ব মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে জগদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিলে। ঙ নম্বৰটো হ'ব কাৰ কৰ্কটনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে গড় এৰি অৰণ্যত প্ৰৱেশ কৰিছিল? এইটোৰ উত্তৰ হ'ব পত্নীৰ ককৰ্থনা সহিব নোৱাৰি দৰিদ্ৰ লোকজনে গড় এৰি অৰণ্যত প্ৰৱেশ কৰিছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে নাটিকাখন ভালদৰে পঢ়ি ইয়াৰ অন্তৰ্নিহিত ভাৱটো কোৱা। সেই নাটিকাখনৰ নাম আছিল মিত্ৰা মিত্ৰ। এইটো তোমালোকক পঢ়িবলৈ কৈছে। 4 নম্বৰ কুৱেশ্যনটো হৈছে নাটিকাখন পঢ়িবলৈ 4জনীয়া দল গঠন কৰা আৰু 4জন প্ৰত্যেক মহাৰাজ মহামন্ত্ৰী জগদত্ত আৰু দ্বাৰপালৰ চৰিত্ৰ বগাই লৈ ক্ৰম ৰক্ষা কৰি নাটকীয় সংলাপবোৰ পঢ়া। উত্তৰটো হ'ব মিত্ৰা মিত্ৰ নাটিকাখন তোমালোকক সংলাপবোৰ পঢ়িবলৈ কৈছে। 5 নম্বৰত আছে কোনে কাক কৈছিল লিখা। কটো হ'ব দ্বাৰপালকজন মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম? উত্তৰটো হ'ব উক্ত কথাষাৰ মহাৰাজে মন্ত্ৰীক কৈছে। খ নম্বৰৰ প্ৰশ্নটো হৈছে ইয়াৰ ৰাজকোবৰৰ অলংকাৰ আছিল। আজিৰ পৰা এইবোৰ আপোনাৰ। উত্তৰটো হ'ব ওপৰৰ কথাখিনি বাঘটোৱে ব্ৰাহ্মণজনক কৈছিল। ঘ নম্বৰটো হ'ব আপুনি চিন্তা নকৰিব ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষ-বাণ মাৰিম। উত্তৰটো হ'ব উক্ত কথাষাৰ গাঁতৰ পৰা উদ্ধাৰ হোৱা বাঘে ব্ৰাহ্মণৰ আগত কৈছিল। 6 নম্বৰ প্ৰশ্নটো হৈছে তলৰ শব্দবিলাকৰ সন্ধি ভাঙা আৰু কি সন্ধি লিখা। মিত্ৰা মিত্ৰ মিত্ৰ প্লাছ অমিত্ৰ স্বৰ্ণালংকাৰ স্বৰ্ণ প্লাছ অলংকাৰ শুদ্ধা শুদ্ধি শুদ্ধ প্লাছ অশুদ্ধি পুৰস্কাৰ পুৰুষ প্লাছ কাৰ উদ্ধাৰ উদ প্লাছ ধাৰ উদ্ধাৰ জগন্নাথ জগত প্লাছ নাথ জগন্নাথ। 7 নম্বৰ কুৱেশ্যনটো হৈছে শব্দবোৰৰ স্বৰশক্তি আৰু বিসৰ্গ শক্তি কৰি তালিকাভুক্ত কৰা। উদ্গতি উদ প্লাছ গতি জনৈক জন প্লাছ এক জনৈক প্ৰত্যুত্তৰ প্ৰতি প্লাছ উত্তৰ প্ৰত্যুত্তৰ
দেবেশ্বর, দেব প্লাস ঈশ্বর, দেবেশ্বর। দুর্নীতি, দুঃ প্লাস নীতি, দুর্নীতি। প্রত্যেক, প্রতি প্লাস এক, প্রত্যেক। সংস্কৃতি, সম প্লাস কৃতি, সংস্কৃতি। গঙ্গুমি, গঙ্গা প্লাস উর্মি, গঙ্গুমি। লোকাচার, লোক প্লাস আচার, লোকাচার। নিঃস্বার্থ, নিঃ প্লাস স্বার্থ, নিঃস্বার্থ। উল্লাস, উত প্লাস লাস, উল্লাস। তপোবন, তপ প্লাস বন, তপোবন। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিয়া আৰু ছাবস্ক্ৰাইব কৰি দিয়া।